আজি আকৌ ৰাতিপুৱাই ওলালোঁ মাৰ ঘৰলৈ যাম বুলি। কাম কেইটামানো আছে, প্ৰগ্ৰামো আছে, বোলো চব একেলগে কৰিম। প্ৰথমে মই বেংকৰ কামটো কৰি ল'লোঁ। মোক ভাইটিয়ে হেল্প কৰিব আহিছিলে আৰু দুয়োটাই বেংকৰ পৰা ওলাই কুঁহিয়াৰ ৰস খাই ল'লোঁ। তাৰপিছত মই ভাইটিৰ লগত নাহিলোঁ, বায়ে মোক লৈ আহিলে। আহি দুইজনীয়ে প্ৰথমে ভাত খাই লৈছোঁ দেই, ভোক লাগিছে বহুত। তাৰপৰা দেখিলোঁ মায়ে তাইৰ কাৰণে জোনবিৰি এডাল লৈ থৈছে বিহু নাচিবলৈ। এয়া ঘৰৰে টিহু লাগিছে, টিহু এটাও কাটি খালোঁ। ইমান ভাল লাগিছে কুমলীয়া। তাৰপৰা মায়ে ক'লে গগনা আনিছে, বজা যদি বজাগৈ যা। সেয়া বজাইছোঁ চাওকচোন, একদম নাজানোৱেই, পূৰা কোবাইছোঁ আৰু। এতিয়া তাইক বোলো মেকআপ অকণমান কৰি দিওঁ, বিহু নাচিবলৈ যাব যেতিয়া। আমাৰ ছোৱালীয়ে আকৌ সাজি কাচি ভিতৰতে পূৰা নাচিবলৈও লৈছে চাওকচোন। ইছ ৰাম, নাচি কৰি আহি সকলোৱে ফটো উঠিলে আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে ফ'ল' কৰি দিব।